নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া সময় হৈছে ৰাতিপুৱাৰ 10টা। আমি মৰ্ণিং গোটেই জাকে ওলাই আহিছোঁ চনকালে বুলি। মোৰ মিষ্টাৰ, আমাৰ হৰিভকতনী আৰু এই টিকলি মাইনাজনী দেখিছেনে? এইজনী হৈছে আমাৰ হৰিভকতনীহঁতৰ ছোৱালী। তাই মানে মাজতে টিকটিককৈ বহি আহিছে যে, তাইকে চাই হাঁহি আহিছোঁ। তাৰপিছত আমি এতিয়া আহি পালোহি পবিতৰাৰ ওচৰ পাইছোঁহি আৰু পবিতৰাৰ ওচৰৰ মানে বাউণ্ডাৰী এলেকাখিনি মানে বহুত জেগালৈ আৱৰি আছে যে, সেই জেগাখিনি মানে চাই আহি আছোঁ। এতিয়া পবিতৰাখিনি পাৰ হৈ লৈ তাৰপিছত আৰু অলপ আগুৱাই চনকা পায়গৈ। মানে গৈ থাকোঁতে যিখিনি পাৰিছোঁ মানে অলপকৈ ক্লিপ লৈ গৈছোঁ আপোনালোককো দেখুৱাবলৈ। এইখিনি দেখিছেনে? ইমান ধুনীয়া সৰিয়হ ফুলি থাকিলে বহুত ভাল লাগে, কিন্তু এতিয়া ফুলি পেলাই সৰি গৈছে যে কিছুমান ফুল, সেইটো কাৰণে ইমান ধুনীয়া নেদেখিবও পাৰি। কিন্তু কিছুমান ঠায়ে অকণমান সেউজীয়া, অকণমান হালধীয়া এনেকুৱা হৈ আছে যে চাই বৰ লগা নাই বাৰু। যিখিনি পাৰোঁ ৰাস্তাৰ কাষে ভিডিঅ' কৰি গৈছে। আৰু এইখিনি ৰঙালাও কৰিছে, আৰু বাটে যে মানুহখিনিয়ে ৰঙালাও দম লগাই বেচি আছে। আমি ভাবিছিলোঁ ঘূৰি আহোঁতে দুটামান কিনি লৈ আহিম, কিন্তু নোৱাৰিলোঁ, কাৰণ আমি উভতি আহোঁতে সন্ধিয়া লাগি গ'ল। তাৰপিছত এতিয়া এনেদৰে আগুৱাই গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে স্কিপ নকৰাকৈ, আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া আহি আমি চনকা পাইছোঁহি, আৰু এয়া বালিময় জেগা। ইয়াৰ পৰা ষ্টাৰ্টিং হয় আৰু বালি অনলি বালিয়ে। এয়া বাছ ৰৈ আছে। তাৰপিছত সহিও কিছুমান ইয়াৰ কাষে ইমান বালিময় জেগা যদি সহিও জেগাই পেলাইছে বাৰু। বালিচৰ আগুৱাই গৈ থাকিলে এতিয়া পাহাৰৰ হেৰিত উঠিমগৈ আৰু। বৰ নালাগে জেগাডোখৰ, বহুত দূৰলৈ বালিয়ে ইমানেই পানী বহুত দূৰত আছে। মোৰ এইবাৰ যোৱা কিন্তু ছেকেণ্ড টাইম হৈছে। ইয়াৰ আগতে গৈছিলোঁ আৰু এবাৰ মোৰ ল'ৰাটো যেতিয়া 2 বছৰ হৈছিলে তেতিয়া। এতিয়া তাৰ বাৰু 4 বছৰ কমপ্লিট কৰি 5 বছৰত ভৰি দিছে। এয়া এইটো বাটেদি এনেকৈ গৈ পেলাই ভালেই লাগে। পাহাৰ আছে আৰু লগতে ব্ৰহ্মপুত্ৰৰ বালিচৰ ভালেই লাগে, ইমানো বেয়া নালাগে। সেয়া পাহাৰ ষ্টাৰ্টিং হ'ব আৰু এইখিনিৰ পৰা সেয়া বহুত দূৰলৈ দেখিছেনে বালি। আৰু এয়া গাৰ্ড ৰখি আছিলে। এয়া নতুন এক্সপিৰিয়েঞ্চ বাৰু ভিডিঅ' কৰাৰ, ইমান অভিজ্ঞতা নাই। আপোনালোকে কিবা যদি ভুল হয় যদি শুধৰাই দিব। এয়া পাহাৰ ষ্টাৰ্ট হৈছে। এতিয়া এইখিনি মানে আপত উঠিব লাগিব। ইয়াৰ জাম বহুত জাম লাগে, কিন্তু ইয়াত অকিতহে কানেকশ্যন আছে। মানে এইফালে ষ্টাৰ্টিঙত অকিত কথা পাতে, আৰু এণ্ডিঙত সিফাললৈ য'ত নেকি গাড়ীৰ হেৰি আছে, গেৰেজ আছে, সেই তাত হেৰি কৰে আৰু অকিতকি আছে। তাৰ পৰা এইফালৰ পৰা গ'লেকে অকিতকিত কৈ দিয়ে, আৰু সিফালৰ পৰা আহিলেও অকিতকিত কথা পাতিহে পঠিয়াই দিয়ে। নহ'লে মাজৰ বাটডোখৰ বহুত সৰু যে, তাত মানে গাড়ী ফচি গ'লে মানে ইফালৰ পৰাও পিছুৱাই আহিব নহয়, সিফালৰ পৰা আগুৱাই যাবলৈ নহয়, মানে বহুতেই ভয়ানক জেগাডোখৰ। এইখিনি পাহাৰৰ ওপৰৰ পৰা চাওকচোন তললৈ, সেইয়া যে পানী, সেই তালৈ যাব লাগিব আমি। এয়া ঠায়ে বালিচৰ, ঠায়ে পানীও আছে বাৰু, হ'লেও পানী মানে বহুত কম। পালোহি চনকা। ভাল লাগিছে ন? বালি পানী অকণমান ওচৰত থকা হয় বেছি ভাল লাগিলে হয়।
এয়া তম্বু তলত আমি আহোঁতে তম্বু নাছিলে ভকতনীয়ে মই গাড়ীৰ পৰাই নামিয়ে মানে ৰখাই নাই আৰু দুইজনীয়ে পূৰা আহিছোঁ আৰু বালিখিনিৰ ওচৰলৈ মানে ভাল লাগিছে যে দেখি ইমান মানুহবোৰে খেলি কৰি আছে ঘূৰি ফুৰিছে যে সেই মিষ্টাৰে আৰু ল'ৰাটোৱে মানে পিষ্টল এটা কিনিলে যে পিছফালে ইয়া বেপাৰী বহি থাকে যে সেইটো কাৰণে সিহঁতে পিছ পৰি ৰ'লে এতিয়া মই আগত আহি সিহঁতক ভিডিঅ' কৰি আছোঁ বহুত ভাল লাগিছে গাইছ আহিবলৈ ইচ্ছা যিসকলৰ আৰু আগতকৈ অলপ চিষ্টেমটো বেলেগ হৈছে আৰু আমাৰো ককায়েক আৰু ল'ৰা খেলিছে আমনিকে দিছে হেৰিহঁতে বাগৰি উৰুৱাই সিহঁতে ফূৰ্তি কৰিছে আৰু এনজয় পুৰা সৰু ল'ৰা ছোৱালীবোৰে একো টেনশ্যন নাই বিন্দাছ খেলা ধূলা সেইটোৱে কাম আৰু ফটো কেইখনমান উঠিছিলোঁ সেইয়া ছাইডত ভকতনী আৰু টিকলিজনী এয়া মই আৰু মিষ্টাৰ মই কলিজাটো এয়া আমি দুয়োটাই উঠা আছে আৰু এই কপি বহুত মৰম লাগিছে একদম ব্লু স্কাই আৰু এইফালে ল'ৰাটোৰ লগত আৰু এই কপি সিহঁত আহি আছে মই আগত আহি ফটো উঠিছোঁ এই কপি খাই বৈ হোৱাৰ পিছত বহি থাকোঁতে উঠা আৰু এই কপি যে মোৰ ল'ৰাটোৱে তুলি দিছে মোক পাৰিছে ন আৰু তাৰ প'ষ্ট চাবা সেইয়া পইচা দেখুৱাইছে কইনছ খুব ভাল পায় মানে সি আৰু এই পাপায়েকৰ কোচত আৰু ঘূৰি আহোঁতে ৰেষ্টুৰেণ্টত সোমাইছিলোঁ যে এই কপি তাৰ ফটো কলিজাটোৰ আৰু এই কপি মোৰ ভিডিঅ'টো কেনে লাগিলে প্লিজ কমেণ্ট কৰিব